কি আইছা দেখোন স্যার ইটাক লগে আহিয়ে বনাই দেখোনে ভালে হ'ল আজি লগত অলপ টাইম আগলাই পাৰি বেটাৰ কি কৰিছা এই কিবা ভাবিছো ভাবিছা গছ আলা আৰু গণিতটো যে কৰি আনিছিলাম চালা দেখোন স্যাৰ আপোনালোকৰ এটা দাবিলা আছে নেকি হে এই হসিদান মনটো ঠিক আছে স্যাৰ পাইৰা সেলনি পৰা চক্ৰৰ নিচিনা অংক ঠেমথা হবা পাৰো কিন্তু কিছুমান গণিতৰ উত্তৰ একদম কাৰা কাপ উইলে দিবা পাৰো তো আছাছো মোৰ হৈছে এটা উত্তৰটো কলি হ'ব নাই তো নিজৰ পিন নাম্বাৰটো বহে চলে হ'ব দে ৰবা এই সদায় মোৰ ভুলিয়ে যাবা না উঠা মোৰ চাইকেলত উঠা আৰু তোমাক এটা কথা কম বুলি মোৰ সদায় অংকটো মিলিয়ে আনে মানে তুমি মোৰ পাৰ হ'বা নেকি নিশা নহয় দেৱদাসক মই এনাও পাত্তা নেদেও কি ঐ কৈছো তোৰ মই প্ৰথম প্ৰেমিক নাকি ভালে ভালে কৈছো অতি শীঘ্ৰে মোৰ লগত সংযোগ বিচ্ছিন্ন কৰ নহ'লে কথা বয়া হৈ যাব আৰু আমাৰ তাকে এবাৰ বহি বিশ্বাস টাকাটো যাবিচোন তোক যদি মই সোণৰ পানীত চেনি চাপাত মিলে লাল চাহ বনাই খুৱাবা নৰো মোৰ নামত তই গৰু পুহিবি বাপ্পা ঐ কি চকা মুখে নিশা ন দেৱদাসক বোলে পাত্তাই নেদে পঢ়াৰ গতে বচ্চন খানদাৰৰ ঐশ্বৰ্য ৰায়টো ওলছি মই হেন প্ৰেমিকটোক এনে কৰবা লাগে না তাই বৰ দুখ পালো দে চাৰ দুখোনে ক'বাই বকাও খুচিছে ভালে হ'ল আহিছোঁ তাকে ছাৰকো লৈ যাম মাকন আহাৰ ঘৰত ময়ো যাব পাৰিম মাতটো এটা ছাৰ ছাৰ এই পতা লওক একমাহ পতা লাগছে হয় নেকি বুলবাৰ নাই ৰ পিছলি আহিছে বলিখান এই মাকন ঠেৰ ঘৰ এইটোৱে
হয় ইমান নেকি? দুইবাৰ ব যায় যদি যাব পাৰি যাওঁ পৰীক্ষা নথৈ একদম বুজবাই নাই মই দেখা বলক বলক এই আহক আহক আমু ও আমু Coach, I don't need to be a substitute anymore. I'm a good player. Sandy, you're right. Now you listen, you white little willies. कौन बोला? মাতটো দেখোন চিনাকি চিনাকি লাগছে আৰু এসি মৰণ নহয় তাই এখন শুন ফোনে ও মামু এই নামতে দুখোনে ওলাই ওলাই গেল নেকি অকবাত মোৰ কষ্টৰ ফল এনেই যাব যেন কৈছোঁ এতিয়া কি কিবা কৈছা নেকি ঐ দুনিয়া মামুকে মাতি কানো হেৰা হতে দিছা মামু যে ঘৰত নতা নাছনা নেকি ও এখন যি গলি মই গমে পোৱা নাছিলো ঐ টেম্পাস সবে তো ব্ৰ ও বা এই এখনি যতে তুই বাইক মাতবা লাগে নেকি এইটো বল 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 আহ বহ আও সারা বহিলো অলপ আইয়া এটি তোমাৰ নামটো কিনো এ বকা জন্মছি কাজ চলিছে এটোৰো কানাই না বাপৰে মাথা মাৰক স্যার মাথা মাৰক ও হো তুমি বা তেৰা চলি আছা পদুম জাগাত কৈছি স্যার পিছে কোন ক্লাছত পঢ়িছা তুমি মিডল ক্লাস স্যার মিডিল ক্লাস কি মিডিল ক্লাস কিয় স্যার মই স্কুলত পঢ়াই না কলেজত পঢ়াই তোমাক তো স্কুলত পঢ়ি থকা নাই ভাই ঠিকই কৈছি স্যার হাই স্কুলত প্ৰথমৰ পৰা দশমলৈকে থাকে তাৰে মাজতটো কি মিডল ক্লাস বাপৰে মাথা মাৰি কথা কোৱা তুমি চলি আহে নাই স্যার দা ভাইটি বাইক মাতা দে বাইক মাতিয়ে না বহুত টাইম হ'ল বহিছোঁ এনেই জ্বালা জ্বালা পাইছা না হয় স্যার জ্বালা পিছু তো এতিয়াতো জ্বালা লাগবা লগা নহয় তাকেতো ও ভাইটি পানী এক গিলাচ লৈ আহিবাচোন একেলগে কি তুমি তামোল আনছা ভাইটি স্যার চাহ খাব নেকি চাহ বনাই আছে আনো নেকি আনা 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 যোৱা চাই খাওঁ যোৱা অলপ বাইকো মাতি আনবা একেলগে বাপা ঐ দিয়ক দিয়ক স্যার উফ বাহ কিনো তাই তাই শান্তি পাইছোঁ দে অলপ চাহটো আনতে আনতে তামোল খানা খাওঁ দেই না তই খানা তামোল স্যার মই নাখোৱা বস্তু কি আছে বেটা এনে কথা নেকি দিয়ক অলপ দেচোন বাপ্পা ইমান চোন দিছে কিনো কৰবা দে চোন কিবা ঢিলা ঢিলাই কিবা দে কিবা মই এখন খাওঁ দে খা খা ভাই হয়ো তো চোন বহুত দিছি কিনো বা তই ইমান চোন খাবা নোৱাৰে কিনো আৰু আমাৰ তাকে এইবাৰ বহি বিচাৰিছোঁ তাকে তই যাবিচোন তোক যদি মই সোণৰ পানীত চেনি চাহপাত মিলে লাল চাহ বনাই খুৱাবা নোৱাৰোঁ মোৰ নামত তই গৰু পুহিবি এই বলক বলক স্যার কিয় কিয় কি হ'ল এই পানীটো খাওঁ দেই এই এতে চাহ খাবা নোৱাৰে
বলক বলক আপুনি বলক এই কি কয় আহক স্যার কি দজমা নুঠলে নাকি ভালো না টিউশন ঘৰত ডাল হইলা ৰাস্তাত দেৱ দাস